এইটো ৰাখীৰ বন্ধনৰ আমাৰ মনিকা মেলা ফাউণ্ডেশ্যনৰ যি স্বত্বাধিকাৰী মনিকা মেলা পানাক যি বল আৰু নেটৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছো। অনাগত 15 আগষ্টত খেল পাতিছে। আহিলো বাইদেউ আপোনাৰ ওচৰতে আশা কৰি যে আমাৰ গাঁৱত মানে খুব তলতীয়া গাঁও হৈ আছে, এতিয়া পিছপৰা গাঁও হৈ আছে একেবাৰে। এতিয়া আমাৰ যোনকেইটা ল'ৰা উঠিছে আগত তেনেকুৱা নাছিলে, এতিয়া বৰ্তমান অলপ উঠিছে। এনেকুৱা তাহাঁতৰ মানে সহযোগ দিয়া মানুহ নাই তেনেকুৱা, সেইকাৰণে আমি আগবাঢ়ি ওলাই আহিলো যে কাক পাওঁ আমি তাক চাপোৰ্ট লৈ পেলাই এনেকা আমি আগবাঢ়ো, তেনেকুৱা ভাবি পেলাই আপোনাৰ ওচৰত আহিলো। আপোনাৰ ওচৰত আহি আৰু আমি কোনো বেয়া পোৱা নাই এতিয়ালৈকে, যেনেকা আমি আশাত আহিলো তেনেকুৱা যিকোনো এটা পাইছো, বল এটা পালো, নেট এটা পালো, তেনেকুৱা আমাৰ আৰু আশাটো আমাৰ মানে মনোকামনা অলপ হলেও পুৰা হ'ল আৰু সেইটো আশাত আগলৈকে যাতে আৰু তেনেকুৱাই ভৱিষ্যতলৈ ঠিক আছে। থেংক ইউ ছ মাচ। আজি কাকচাঙৰ এখন গাঁৱৰ পিছপৰা গাঁও বুলি কৈছে। তো পিছপৰা গাঁও হলেও আচলতে আমাৰ যিসকল খেলুৱৈ আচলতে মনটো পিছপৰা নহয়, আচলতে খুব বেছি ভাল লাগিছে। সেইটো কাৰণে আজি যিয়ে নহওক, আজি ছচিয়েল মিডিয়াৰ যোগেৰে সকলোৱে মোক আজি দেখিছে, দেখাৰ পিছত আজি ছচিয়েল মিডিয়াত মই সকলোকে এইটো কাৰণে কওঁ যে শ্বেয়াৰ কৰিবৰ কাৰণে, আজি যিখিনি ধৰি লওক অকণমানৰ কাৰণে যিখিনি ওলাই আহিব নোৱাৰে খেলৰ কাৰণে, নহয় জানো, তো সেই বস্তুখিনি আচলতে পাবৰ কাৰণে সকলোকে কওঁ মই, মোৰ যিটো পেজ আছে মনিকা মেলা ফাউণ্ডেশ্যন, তো সেই পেজটো আপোনালোকে শ্বেয়াৰ কৰিব। আজি আপোনালোক আহিছে, আপোনালোকৰ দৰে আৰু বহুতৰ আশা আছে যে আমি এজন ভাল খেলুৱৈ হবৰ কাৰণে, তো তেনেকুৱা পাৰ্চনৰ ওচৰলৈ পোৱাকে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে। আজি আপোনালোকক সিদিনাখন আগতেও মই বহুত খেলুৱৈক দিছো, তো আপোনালোক আজি অহাৰ কাৰণে মই সকলোকে বহুত বহুত ধন্যবাদ দিছো। ভাল লাগিছে, আপোনালোক ওলাই যাওক, প্ৰতিজন খেলুৱৈ আমাৰ কাৰণে গৌৰৱৰ। গতিকে আমাৰ অসমৰে হওক বা অসমতে খেলক বা অসমৰ বাহিৰতে খেলক, এজন খেলুৱৈ হিচাপে পৰিচিত হওক। আৰু বিশেষকৈ খেলখন আপোনালোকে 15 আগষ্টত লৈছে, নহয় নে? তো সেই খেলখন আপোনালোকে কম্পিটিশ্যন টাইপত লৈছে, তো ভাল লাগিছে। কম্পিটিশ্যন কৰক। প্ৰথম আপোনালোকৰ যিখন নিজৰ স্থায়ী গাঁওখনৰ পৰাই যদি আপোনালোকে কম্পিটিশ্যনটো কৰে, তেতিয়াহে অন্য প্লেচত গৈ আপোনালোকে কম্পিটিশ্যনটো কৰিব পাৰিব, নহয় জানো? তো সেইটো এটা খুব আপোনালোকৰ মানে ভাল পদক্ষেপ। ভাল পাইছো বিজয়, আজি আমাৰ বিজয় ভাইটিৰ যোগেদি যিয়ে নহওক আপোনালোক আহিছে, বহুত বহুত ধন্যবাদ ভাইটিলে। সকলোকে মই নিজৰ ভাই নিচিনাই ভাবো। মই ৰাখি ৰেডি কৰি থৈছো আপোনালোকৰ কাৰণে, ৰাখিও পিন্ধাম। আৰু ভাল লাগিছে কিন্তু দেই, এনেকৈ আপোনালোকে আগবাঢ়ি যাওক, কম্পিটিশ্যন কৰক। আৰু মোক ইনভাইট কৰিছে তাৰ খেলৰ 15 আগষ্টৰ খেলৰ কাৰণে, বহুত বহুত ধন্যবাদ। এপ্লিকেশ্যন দিছে, তাকো ভাল লাগিছে বাৰু। আচলতে মোক অকনমান সকলোৱে নগণ্য বুলি ভাবিছে ছচিয়েল মিডিয়াৰ যোগে, সকলোকে ধন্যবাদ। থেংক ইউ ছ মাচ। থেংক ইউ ছ মাচ। বিশেষ নকওঁ, আপোনালোকে অথনিবাৰ ৰৈ আছে, হয় নে নহয় বাৰু দাদা? দিয়ক ধন্যবাদ। আপুনি যে ল'ৰাখিনিক আগুৱাই নিছে, বহুত বহুত ধন্যবাদ। ভালকৈ খেলিবা, সকলোকে মই হেৰি কৰিছো, আশীৰ্বাদ দিছো যাতে সকলোৱে ভাল ব্যক্তি হওক, ভাল এজন ব্যক্তি হয়, খেলুৱৈ হয়। ৰাখীৰ বন্ধনৰ এটা প্ৰগ্ৰেম চলিয়ে আছে, গতিকে মই ৰাখী বন্ধনটো আপোনালোকক অকমান ৰাখি বান্ধিম। সকলোকে মানে সকলোকে মই চবকে ককাই ভাই বুলিয়ে ভাবো। গতিকে মোৰ সদায় ককাই ভাই প্ৰিয় হৈ থাকক, সেইটো মই সকলোকে অনুৰোধ জনাইছো যে মোক বা বুলি সকলোৱে চিনি পাওক। ঠিক আছে, মই আপোনাৰ সকলোৰে বা হওঁ বা ভন্টি হওঁ, যিয়ে নহওঁ, আপোনালোকে মোক যাতে ৰাস্তাত দেখিলে মাতে, সেইটো মই সৰহকে দিয়া হেৰি কৰিছো। গতিকে ৰাখী বন্ধনটোৱে আচলতে এই পবিত্ৰ দিনটো আমাৰ কাৰণে বহুত স্মৰণীয়। গতিকে এইটো সকলোৰ কাৰণে মই ৰাখিছো। মোৰ ঘৰলৈ যোনে আহে সকলোকে মই মোতকৈ ডাঙৰ আহিলে মই ককাইদেউ বুলি ভাবিছো, আৰু মোতকৈ সৰু আহিলে মোৰ ভাইটি বুলি মই চবকে পৰিচয় দিব বিচাৰো। লাগিছে মানে বিজয়ক কৈ থাকো, মই আগৰ পৰাই কৈ থাকো, বাইদেউক কিবা এটা ল'ৰাকেইটাৰ কাৰণে কবি দিব নেকি। তো বিজয় কথা পাতিম বুলি কৈছিলে, তো ই ক'লে যে এপ্লিকেশ্যন এটা লিখাই ভাল হ'ব। এপ্লিকেশ্যন এটা লিখি পেলাই আৰু দিলে ভাল হয়, যিকোনো বিষয়ত মানে। তো এইটো আজি আহিলো, যি আশাত আহিলো বাৰু পূৰণ হ'ল আমাৰ। আৰু আজি আমি কাকজান
ক্ৰীড়া সন্থাই আমাৰ মণিকা মেলা ফাউণ্ডেশ্যনৰ যি স্বত্বাধিকাৰী মণিকা মেলা পাদ্ৰীক আমি এখন এপ্লিকেশ্যন কৰিছিলোঁ আৰু তেখেতে আমাৰ এই এপ্লিকেশ্যনে সঁহাৰি জনাই আজিয়ে তেওঁ আমাক যি বল আৰু নেটৰ সুবিধা কৰিলে তেখেতক আমি পোনপ্ৰথমতে কাকজান ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে আমাৰ ক্ৰীড়া সন্থাৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ যুৱকসকলে আগুৱাই নিয়াত সহায় কৰে তেখেতক আমি আহ্বান জনাইছোঁ। লগতে আমাৰ 15 আগষ্টত যি খেল আমি আয়োজন কৰিছোঁ তেখেতক আমি মুখ্য অতিথি হিচাপে সেই খেলখনত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। গতিকে তাতো তেখেতে উপস্থিত থাকি আমাৰ খেলখন সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু যুৱকসকলৰ আগুৱাই নিয়াত তেখেতে যথেষ্ট ভূমিকা পালন কৰিছে। আমি দেখি আহিছোঁ মণিকা মেলা ফাউণ্ডেশ্যনে বোকাখাত সমষ্টি ওতঃপ্ৰোতভাৱে জড়িত হৈ কাম কাজসমূহ কৰি আছে। গতিকে ময়ো সেই ফাউণ্ডেশ্যনৰ সদস্য হৈ ময়ো সহযোগী কৰি আছোঁ। গতিকে তেখেতৰ ফাউণ্ডেশ্যনৰ উত্তৰোত্তৰ কামনা কৰি আমি তেখেতক আমাৰ কাকজান ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাচ বিজয়লৈ বহুত বহুত ধন্যবাদ। আচলতে সকলোকে মই ধন্যবাদ জনাইছো আৰু বিশেষ দীঘলীয়াও নকৰোঁ। আকৌ লগ পামেই যিহেতু খেলখনত আকৌ লগ পামেই নহয় জানো। গতিকে আজিলৈ আপোনালোকক মই সকলোকে ধন্যবাদ জনাই আজিৰ এইটো অনুষ্ঠান আমি বেছি নকৰোঁ আৰু দীঘলীয়া নহয় নে। ঠিক আছে, তো সকলোকে শুভেচ্ছা থাকিল আপোনালোকৰ।